কবি পল্লৱী মহন্তৰ কবিতা ছোৱালীবোৰ। হওক দে দানলৈ বুলি হ'ল এৰা, দানলৈ বুলিয়ে ছোৱালীবোৰ জন্মে। মাকৰ চাদৰ পিন্ধি ছোৱালীবোৰে ঘৰ ঘৰ খেলে, পুতলা খেলে, বালি ভাত ৰান্ধে, পাতৰ তলৰ লাও হৈ বাঢ়ে। চাটৰি হৈ ছোৱালীবোৰে চুবুৰীয়া ল'ৰাৰ সৈতে সুহুৰিয়াবলৈ শিকে। মতা কালু হৈ গছ বগাই আম পাৰে, জাম পাৰে। তেজৰ দাগ এটাৰে এদিন ছোৱালীবোৰ গাভৰু হয়। চুবুৰীৰ আয়তীয়ে উৰুলি এজুলুকাৰে ঘৰৰ এচুকত সাদিনীয়া নাটকখনৰ আখৰা তৰে। সেই আখৰা জীৱনৰ আখৰা, লঘোণে থকাৰ, নিমাতে থকাৰ। ছোৱালীবোৰে ডাঙৰকৈ কথা ক'ব নাপায়, শব্দ হোৱাকৈ হাঁহিব নাপায়, মতা মানুহৰ ছাঁটোও গছকিব নাপায়। সাদিনৰ অন্তত বিজুৰীয়া সংখ্যাৰ কেঁচুৱা কোলাত লৈ গাভৰু হোৱা ছোৱালীবোৰে মাকৰ ভাও লয়। আয়তীয়ে অঙহী বঙহীক মৰ্টনৰ শৰাই বিচাৰি জাত জাত বিয়া নাম ধৰে। পাতৰ তলত ছোৱালীবোৰ লাও হৈ বাঢ়ে। প্ৰেমত পৰে, সপোন দেখে, অপযশ শুনে, উচুপে। আৰু এদিন দেউতাকৰ আঙুলিৰ কুশুবন ছিঙি ছোৱালীবোৰ বোৱাৰী হয়। কোনোবা পুৰুষৰ নামৰ সেন্দুৰ সানি ছোৱালীবোৰ পুৰুষজনৰ পত্নী হয়। বোৱাৰীবোৰৰ ভাগৰ নালাগে, গা বেয়া লাগিলে শুই নাথাকে, মন গ'লেও চিঞৰি নাকান্দে। যাওঁ বুলিলেই মাকৰ ঘৰলৈ গুচি যাব নোৱাৰে। লাঞ্ছনা সহে, গঞ্জনা সহে, গিৰিয়েকৰ শৰীৰৰ ভৰ সহে। সকলো শুই পৰিলে নীৰৱে উচুপে। পৃথিৱীৰ আটাইবোৰ যন্ত্ৰণা সহি এদিন বোৱাৰীবোৰ মা হয়। কোলাৰ কেঁচুৱাক বুকুৰ সোধা পিয়াই নিজেই পিয়াহত আতুৰ হয়। চকুৰ গুৰিবোৰ ক'লা পৰে, চুলিবোৰ কোচা কোচে সৰে। সন্তান পালনত ব্যস্ত মাকবোৰ জাধুলি হৈ পৰে। ভোক পিয়াহ নাথাকে, নাথাকে দুখ, নাথাকে ভাগৰ। জাধলি মাকবোৰৰ কপালত আঙুলি বোলাই দিয়েনে কোনোবাই? কোনোবাই চুই চায়নে পাচলি কাটি দাগ লগা জাধলি মাকবোৰৰ হাতৰ আঙুলি? নাচাই কিজানি। এনেকৈয়ে দিন গৈ থাকে, ৰাতি গৈ থাকে। জাধলি মাকবোৰ এদিন বুঢ়ী হয়। ছাল সুতুৰা পৰে, চুলিত পক ধৰে। গাভৰুতে পিন্ধিবলৈ নোপোৱা কাপোৰ সাজৰ বেজাৰে বুঢ়ীবোৰক হেঁচা মাৰি ধৰে। আনলৈ দিওঁতে দিওঁতে নিজলৈ কাহানিও ভাগত নপৰা মাংস টুকুৰাৰ লোভত জিভাখন লকলকাই উঠে। বুঢ়ীবোৰো এদিন ছোৱালী আছিল, মাকবোৰো এদিন ছোৱালী আছিল, বোৱাৰীবোৰো এদিন ছোৱালী আছিল। ধন্যবাদ।